তেওঁলোকে এতিয়া দেখা যায় যে আমাৰ মানে শিক্ষাগুৰুসকলৰ মানে তেওঁলোকে আমাৰ লগত অকণমান যোগাযোগ ৰাখিবলৈ অকণমান হয়তো সংকোচ কৰিব পাৰে। সেই ক্ষেত্ৰত যেতিয়া তেওঁলোকে সমনীয়াসকলৰ পৰা শিকে বা সমনীয়াসকলে তেওঁলোকক সহায় কৰে, তেওঁলোকে এটা কঠিন বিষয়বস্তু এটা অতি সহজে শিকিব পাৰে। এতিয়া আমি এতিয়া সমনীয়া শিকন বুলি ক'লে আমি সেয়াই বুজোঁ, যেতিয়া মানে ল'ৰা ছোৱালীয়ে যেতিয়া ইজনে আনজনক মানে শিকাৰ ক্ষেত্ৰত সহায় কৰে, সেয়াই হৈছে কি গাঁথনিক ইয়াক ধৰি লৈছে। সেইটো হৈছে 5 + 3 + 3 + 4। এই 4টা গাঁথনিৰ ওপৰত ভিত্তি কৰি নতুন শিক্ষানীতি প্ৰৱৰ্তন হৈছে, যিটো আগতে 10 + 2 সেইটোক আছিলে। এতিয়া আচল ডাঙৰ কথা হৈছে কি, সেইখিনি আমি ভালকৈ নকৰাৰ কাৰণে এতিয়া FLN কি FLN সেই ভালকৈ এতিয়া আমি হয়তো নাজানিবই পাৰোঁ। আৰু যি কি নহওক, মই ভাবিছোঁ সেই আমি চাৰ্টিফিকেট ল'লোঁ আৰু সকলোৱে সেই শিক্ষাৰ্থীয়ে সেইবিলাক আপোনালোকে খুব ভাল ধৰণে কথাখিনি আলোচনা কৰি আহিছে। আপোনালোকৰ আগতে যিখিনি কথা আলোচনা কৰিলে তাৰ লগত আঁত ধৰিয়ে ক'ব বিচাৰিছোঁ যে আমাৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ যিখিনি ল'ৰা ছোৱালী আমাৰ মাজলৈ আহে, এই ল'ৰা ছোৱালীখিনিক আমি আমাৰ সৰ্বোতোপাৰি আমি সহায় কৰিব লাগে। সেইটোৱে আমাৰ মূল উদ্দেশ্য। আৰু এই উদ্দেশ্যটোত উপনীত হ'বৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ কিছুমান কাম পাঠদান কৰিব লগা আছিল। সেই পৰিমাণৰ পাঠদান আমি কৰিলোঁনে? 1 নম্বৰ। 2 নম্বৰ কথাটো হৈছে আমি বাৰু পাঠদান কৰিলোঁ, কিন্তু ল'ৰা ছোৱালীখিনিয়ে এই পাঠদান কৰা অৰ্থাৎ দান কৰা বস্তুখিনি তেওঁলোকে সম পৰিমাণে ল'ব পাৰিলে নে নোৱাৰিলে। আমাৰ বিভিন্ন ধৰণৰ যিবোৰ পৰীক্ষা পাতি হয়, সেই পৰীক্ষা পতাৰ উদ্দেশ্যটো হৈছে সেইটো। তাৰপাছত পৰীক্ষাটো যেতিয়া পাতিলোঁ, পৰীক্ষাটো পতাৰ পাছত ধৰক আমি ৰিপৰ্টিংবোৰ পাওঁ, অৰ্থাৎ ৰিজাল্টবোৰ পাওঁ। সেই ৰিজাল্টখিনি চালে আমি গম পাওঁ যে আমাৰ ল'ৰা ছোৱালীখিনিক আমাৰ ক'ত অসুবিধা পাইছে। এতিয়া ক'ত অসুবিধা পাইছে বুলি কোৱাৰ লগে লগে ভালকৈ কামটো কৰি টকাখিনি অৰ্থাৎ খৰচ কৰি সেইটো এতিয়া আমি চাওঁ তেতিয়া হ'ব। তাৰপিছত থাকিলে অন্যান্য যিবোৰ আমাৰ আছে, এই গোটেইখিনি লগ খাই আমাৰ ল'ৰা ছোৱালীখিনি যাতে ভাল হৈ যায়। আচ্ছা, হৈছেনে বাৰু ভাল? হৈছে, নিশ্চয় হৈছে। আমি কেনেকৈ গম পাওঁ? চাওক, মাৰ্জাৰ শুনি আছোঁ নহয়নে? NPS শুনি আছোঁ। চনটো আমি মনত পেলাইছোঁ, 17 চনটো মনত পেলাইছোঁতো। আমি ছাৰৰ পৰা আজি বহুখিনি কথা শিকিলোঁ। ছাৰে যদিও আমাৰ ক্লাষ্টাৰটো যথেষ্ট ভাল বুলি কৈছে, তথাপিও আমি গৌৰৱবোধ কৰি বেছি ওপৰলৈ উঠি যাব নালাগে। যিমান লগতে আমাৰ এজন সমন্বয়ক আমাৰ এই সমল ইয়াৰ পাছত আছে তোমাৰ নামটো কোৱাচোন। তোমাৰ নাম? আমি ক'ৰ পৰা পাওঁ? সূৰ্যৰ পৰা, হয় নহয়? ধুনীয়া। আমি সূৰ্যৰ পৰা পোহৰ পাইছোঁ। দিনৰ আকাশত কি ওলাই বাৰু? সূৰ্য ওলাই, হয় নাই? তাৰ ৰাতি আকাশত কি ওলাই? চন্দ্ৰ। চন্দ্ৰটো আৰু ইয়াৰ চাৰিওফালে এইবিলাক কিহে ঘূৰিছে? গ্ৰহবিলাক ঘূৰি আছে, হয় নহয়? আমি ইয়াৰ এইবিলাক দেখিছে, এইবিলাক ইহঁতৰ যিটো পথেৰে এই গ্ৰহবিলাকে ঘূৰি থাকে, সেইবিলাকক কি বুলি কয়? সেই ইহঁতৰ পথটোক কি বুলি কয়? কক্ষপথ। সকলোৰে নিজা নিজা কি আছে? কক্ষপথ আছে, হয় নহয়? এতিয়া সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা যিমানবিলাক গ্ৰহ আছে, 1 2 3 4 5 6 7 8 এইটা গ্ৰহ পৰা ক'বলৈ গ'লে, কিন্তু এটা কথা আমি মন কৰিব লাগিব যে 2 নম্বৰ যিটো স্থানত আছে বুধ গ্ৰহ, হয় না? দ্বিতীয় স্থানত যিটো গ্ৰহ আছে, এই বুধ গ্ৰহটো ওলোটাকে ঘূৰে। এই গ্ৰহটো কেনেকৈ ঘূৰে? ওলোটাকে ঘূৰে। ই আকৌ পূবৰ পৰা পশ্চিমলৈ ঘূৰে। গম পাইছানে? এইটো গ্ৰহ আমাৰ এইবিলাক
গ্ৰহ পশ্চিমৰ পৰা পূবলৈ এনেকৈ ঘূৰিছে, কিন্তু এই শুক্ৰ গ্ৰহটো পূবৰ পৰা পশ্চিমলৈ ঘূৰে, ওলোটা, হয় নহয়? তাৰপাছত আমি এতিয়া এই গ্ৰহবিলাকৰ নাম একাধিক্ৰমে জানিলোঁ, হয় নহয়? আটাইতকৈ ডাঙৰ গ্ৰহ হ'ল বৃহস্পতি, হয় নহয়? আৰু এই দুটি গ্ৰহ শনি গ্ৰহ, ই ধুনীয়া এটা আঙুঠিৰ নিচিনা, বুজি পাইছেনে তোমালোকে? আমি এতিয়া পালোঁ যে সৌৰজগতৰ মুঠ গ্ৰহ কেইটা? 8টা। আৰু সৌৰজগত কাক কয় আমি জানিলোঁ, হয় নহয়? আৰু ওচৰৰ আমি একদম সূৰ্যৰ ওচৰত থকা গ্ৰহটোৰ নাম জানিলোঁ, আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম জানিলোঁ, হয় নহয়? এতিয়া আমাৰ এইখন পৃথিৱী, হয় নহয়? নাম একাধিক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন, হয় নহয়? আমি একাধিক্ৰমে জানিলোঁ, সৌৰজগত কাক কয় জানিলোঁ, ঠিক আছে? বিচাৰি ফুৰিব লাগিব। মংগল, হৈছেনে ভুল গ্ৰহ? শুদ্ধ উত্তৰ, হয় নহয়? আমি জানিলোঁ এতিয়া সূৰ্য, শনি গ্ৰহ, এই গোটেই গ্ৰহখিনি আৰু ইয়াৰ কিছুমান উপগ্ৰহ, এই উপগ্ৰহ আৰু সূৰ্যটোক লগ লগাই গোটেই পৰিয়ালটোক কি বুলি কয়? সৌৰজগত। এইটোৱে কয় সৌৰজগত। বুজি পালানে? সকলোৱে বুজিলা? ঠিক আছে, তোমালোকে বহিখন উলিয়াই লোৱা। মই এটা প্ৰশ্ন দিম, তোমালোকে যথেষ্ট সকাহ হৈছে, তেখেতে পূৰ্ব জ্ঞান পৰীক্ষা কৰিছে। তাৰপিছত যিখিনি কাম কৰিব লাগে সকলোখিনি সলসলীয়াকৈ কৰিছে, মূল্যায়ন কৰিব লাগে মূল্যায়ন কৰি গৈছে। আৰু শেষত তেখেতে যিখিনি প্ৰশ্ন ছাত্ৰ কিছুমান বুজি পালোঁ বাৰু, বুজি পালোঁ হ'লে সেই পাঠটোৰ ভিতৰত কি কি কথা অন্তৰ্ভুক্ত আছিলে আৰু এইটো কিবা আছিলে নেকি, ঠিক তেনেকুৱা সৰু ক্লাষ্টাৰ সমন্বয় এঙেৰা সমল কেন্দ্ৰ অন্তৰ্গত বিদ্যালয়সমূহ আজি পাঠদানৰ যি পাঠদান দিলে, পাঠদানৰ ওপৰত যি মন্তব্য দিবলৈ কৈছে, সেই মন্তব্য বা নিৰীক্ষণটো সঁচাকৈ কঠিন। তথাপিও দুটামান কথা মই ইয়াত সন্নিৱিষ্ট কৰিব বিচাৰিছোঁ। পাঠদানটো আজি যথেষ্ট ভাল হৈছে বুলিয়ে ক'ব পাৰি। পাঠদানটোৰ তেওঁ খুব লক্ষ্য কৰি আছোঁ। তাৰপিছত ল'ৰাবোৰেও নমস্কাৰ দিছে, ল'ৰাইও নমস্কাৰ দিছে। তাৰপিছত তেওঁ লেচনটো প্ৰথম আৰম্ভ কেনেকৈ কৰিছে জানে? তোমাখন জানিছে জংঘল ইমান ডাঙৰ গোটেই ল'ৰা একদম এনেকুৱা আচাৰ কিমান ডাঙৰ জানিছে জানিছে। তেওঁ এদিনটো মানে যিটো দেখুৱালে অংগী ভংগী মই জীৱনত নেপাহৰোঁ। তেওঁ পাঠদানটো দিছে, বাইদেউ ইমান মানুহ খাইছে, ইনফৰ্মেট লগা এটা চিকাৰী নাম কৈছে, তাৰমানে নাগামিজত কৈ আছে। আৰু তেওঁ ইমান মানুহ খাইছে, ইমান তাইৰ লগতে বহুত এটা ষ্টিক ওলাইছে, তাৰমানে লাঠি ওলাইছে, সৰু লাঠি, আপোনাৰ কাঁইট ওলাইছে। সেই বস্তু দেখাই দিয়াৰ পিছত তেওঁ পাঠদানৰ পৰা আঁতৰি গ'ল, পাঠদান দি এৰাই গৈ আঁতৰি গ'ল। তেওঁ কাষত বহি দিছে আৰু তেওঁ গোটেই শিক্ষকক কৈছে, আপোনালোকে মই পঢ়োৱা পাঠদানৰ ওপৰত ল'ৰাক প্ৰশ্ন কৰক, কিবা যদি নোৱাৰে মই এতিয়াই ওলাই গুচি যাম। কিমান ফেট আছে মানুহজনৰ ওপৰত চাওকচোন, কিমান দম আছে চাওক। এটা যদি প্ৰশ্ন মই পঢ়োৱা ল'ৰাই নোৱাৰে, মই আপোনালোকৰ ষ্টাফৰ পৰা উঠি গুচি যাম। ক'ত নোৱাৰিব? ল'ৰাই জানে নাম কি, জিম কৰে। ল'ৰাই উকিয়ে উকিয়ে কোৱাৰ নিচিনা কৈছে, কিমান মানুহ খাইছে, মানুহৰ সংখ্যাটো কৈ দিছে। এই বস্তুটো কিছুমান শিক্ষকৰ তাত থাকে বাইদেউ, ছবি ক্লাষ্টাৰৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে সকলোবিলাকৰ লগত চা চিনাকি নাই যদিও মিটিংবিলাকত মুখবিলাক দেখি এতিয়া মনত পৰিছে। ঠিকে আছে, আপোনালোকে দেখি ভাল লাগিল। আৰু এনেদৰে ভৱিষ্যতে আপোনালোকৰ সুস্বাস্থ্য অটুট ৰাখক, ভৱিষ্যতে লগ পাই থাকিম।
আজি যিটো পাঠ দিলে মৰমী বাইদেৱে আগতেও দিয়ে তেওঁ মোৰ ক্লাছটোত সঁচাই ভাল লাগিলে